কাম কৰাৰ কাৰণে ভৱিষ্যতৰ দিনত চিন্তা কৰিব পাৰিব তেনেকুৱা এটা পৰিৱেশ আপোনালোকে নিৰ্মাণ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ দিব বিচাৰিছো। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত আজি বড়োলেণ্ডত শান্তি আছে। যিসকল আমাৰ ভাই ভনীসকল হাতত অস্ত্ৰ লৈ জংঘলত গৈছিলে সকলোকে আমি কথা পাতি আলোচনাৰ মাধ্যমত সমাজলৈ ঘূৰাই আনিছো। কোনো মাৰ ল'ৰা আৰু ছোৱালী এতিয়া জংঘলত নাই। সকলোকে আমি ঘূৰাই আনি বড়োলেণ্ড অঞ্চলত শান্তি আনাৰ কাৰণে আমি যিটো চেষ্টা কৰিছিলো তাত আমি সফল হৈছো বুলি আমি ক'ব খুজিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক স্থায়ী শান্তি আনাৰ কাৰণে আমি কাম কৰি আছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে ইয়াত আহিছে, একবাৰ নহয় দুইবাৰকে ইয়াত আহিছে। গৃহমন্ত্ৰী ডাঙৰীয়া দুইবাৰকে আহিছে আৰু অহা 16 তাৰিখেও তেখেতে আপোনালোকৰ যত্ন অঞ্চলত 57তম কনফাৰেন্সত অংশগ্ৰহণ কৰাৰ কাৰণে 16 তাৰিখ আকৌ কোকৰাঝাৰত আহি আছে। আগে পিছে কোনোদিন প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী কোকৰাঝাৰত অহা নাছিলে। আমাৰ দিনত আমাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী যেতিয়াই সুযোগ পায় তেতিয়াহে কোকৰাঝাৰত আহি আছে। তাৰ অৰ্থটো হ'ল আমি কোকৰাঝাৰবাসী ৰাইজক প্ৰেম কৰো, মৰম কৰো, স্নেহ কৰো, শ্ৰদ্ধা কৰো আৰু এই অঞ্চলত আমি শান্তি থকাটো বিচাৰিছো। শান্তিৰ স্বাৰ্থত 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ প্ৰতিষ্ঠা কৰিলো আৰু এতিয়ালৈ শান্তি প্ৰতিষ্ঠাৰ কাৰণে চৰকাৰটো ভাল কাম কৰি আছে আৰু চৰকাৰখনে চলি আছে। ভাৰতীয় জনতা পাৰ্টি শাসন কৰিবলৈ অহা নাই। ভাৰতীয় জনতা পাৰ্টি বিটিআৰ দখল কৰিবলৈ অহা নাই। ভাৰতীয় জনতা পাৰ্টি অকল শাসন ইলেকশ্যন জিকাৰ কাৰণে অহা নাই। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম প্ৰায়ৰিটি হ'ল, প্ৰথম কাম হ'ল বিটিআৰত আমি শান্তি বিচাৰিছো আৰু এই শান্তিৰ কাৰণে যি কৰিব লাগে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় কৰি যাব। এই কথাটো ক'ব আপোনালোকে। আমি বিচৰা নাই যে বড়োলেণ্ডত আকৌ গোলাবাৰুদ হ'ব লাগে। আমি বিচৰা নাই বড়োলেণ্ডত আকৌ কিডনেপিং হ'ব লাগে, হত্যা হ'ব লাগে, গুলীচালনা হ'ব লাগে। এই কাৰণে আমি বড়োলেণ্ডত শান্তি বিচাৰিছো আৰু যিসকলে শান্তিৰ লগত কাম কৰিব, যিসকলে শান্তিৰ কাৰণে কাম কৰিব, সকলোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ দুৱাৰ সদায় খোলা আছে। তেখেতসকলক ভাৰতীয় জনতা পাৰ্টিক আমি স্বাগতম কৰিম। তেনেকে এজন যুৱ নেতা মনোৰঞ্জন ব্ৰহ্ম, আমাৰ দাদা ইন্দ্ৰমোহন ব্ৰহ্ম আজি শান্তিক চাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যে শান্তি আহিছে, এই শান্তিক উৎসাহ যোগাবলৈ, এই শান্তিক স্থায়ী কৰিবলৈ, এই শান্তিক আগবঢ়াই লৈ যাবলৈ আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এটা সময়ত যোৱাবাৰ ইয়াতে আমি ইলেকশ্যন খেলিছিলো। আমাৰ বিভূতি বৰগোহাঞি ডাঙৰীয়া ইয়াত ইলেকশ্যন খেলিছিলে। ইয়াতে বহুত ভোটত জিকিব পৰা নাই, বহুত ভোট পাব পৰা নাই, কাৰণে ইলেকশ্যন জিকা নাই। তথাপিও আজি আমি দেখিছো ভাৰতীয় জনতা পাৰ্টিৰ মাজত, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যত্নবাসী ৰাইজৰ উৎসাহ উদ্দীপনাটো দিনে দিনে বাঢ়ি পাইছে। তাৰ কাৰণটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ কোনো স্বাৰ্থ নাই। ভাৰতীয় জনতা পাৰ্টিৰ স্বাৰ্থ আছে যদি একমাত্ৰ স্বাৰ্থ আছে বড়োলেণ্ড অঞ্চলত শান্তি থাকিব লাগিব আৰু যোনে শান্তিৰ কাৰণে কাম কৰিব ভাৰতীয় জনতা পাৰ্টি সদায় তেখেতসকলৰ লগত। আজি শান্তি আহিছে। শান্তি অহাৰ পিছত এতিয়া উন্নয়নৰ কথা আৰম্ভ হৈছে। ৰাস্তা ঘাট, দলং, পথ পদূলি, মেডিকেল কলেজ, ইউনিভাৰ্চিটি প্ৰত্যেক অঞ্চলতে আমি ভাল ভাল কাম কৰি গৈ আছো। আজি বড়োলেণ্ড অঞ্চলত এক ভাল স্থায়ী চৰকাৰ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰয়াস কৰি আছে। এই স্থায়ী চৰকাৰ অহাৰ কাৰণে ইয়াত শান্তি আহিছে আৰু শান্তি যদি ৰাখিব পাৰে, শান্তি যদি স্থায়ী কৰিব পাৰে একমাত্ৰ দল, এই দলটোৰ নাম হ'ল ভাৰতীয় জনতা পাৰ্টি, আমি বিজেপি। এতিয়া শান্তি লাগে নে নালাগে? নালাগে।
বাইদেউহঁত শান্তি লাগে নে নালাগে? কাক কাক শান্তি লাগে হাত উঠাই দেখাই দিয়ক একবাৰ। বাবা সবকে শান্তি, পিছফালে নালাগে নেকি শান্তি? বাইদেউত নালাগে নালাগে? শান্তি যদি লাগে, শান্তিৰ গ্যাৰেণ্টি হল বিজেপি পাৰ্টি। য'ত বিজেপি পাৰ্টি শক্তিশালী হব তাত শান্তি থাকিব, আৰু ভাৰতীয় জনতা পাৰ্টিয়ে শান্তি আনিব পাৰে। ভাৰতীয় জনতা পাৰ্টিৰ কোনো বিকল্প নাই। যিসকলে শান্তি বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব। 16 তাৰিখে অমিত শ্বাহ ডাঙৰীয়া আহি আছে। বড়োলেণ্ড অঞ্চলত এটা সময়ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। এই গোষ্ঠীগত সংঘৰ্ষত বহুত মানুহ হতাহত হৈছিলে। এই গোষ্ঠীগত সংঘৰ্ষ কিহৰ কাৰণে হ'ল? এই গোষ্ঠীগত সংঘৰ্ষ কোনে কৰিছিলে? কোন দলৰ চৰকাৰ আছিলে? কোন বিটিচিৰ প্ৰধান আছিলে? কোন বিটিচিৰ চিফ আছিলে?